বেছি গ'ল সকলো হেৰাই গ'ল মৰমৰে ঐ যোৱাকালি কিন্তু বহুত ভাল লাগিল দেই আৰু অহাকালি আমি শ্বিলং যাম গম পাইছ নে নাই হ'ব বাৰু শ্বিলং যাম কিন্তু মুম্বাইও যাম মুম্বাই বাপৰে বাপ তহঁতে কি ভাবো পাই অঁ যাম যাম তোৰ লগত আমি সদায় আছোঁ আৰে ৰ ইয়াৰ তহঁতে একো টেনশ্যন নলবি পাপাৰ বহুত মাল আছেতো কি টেনশ্যন লৈছ আজি ক'ত ঘূৰা কালি ক'ত ঘূৰা একদম বিন্দাছ টেনশ্যন নলবি আৰে হ'ব হ'ব টেনশ্যন নল'বি আমি সদায় আছোঁ তোৰ লগত কিন্তু মই মোবাইল এটা ল'ব লাগিছিলে নহয় মোবাইল আৰে চুটকি টানি দিম বে টেনশ্যন কিয় লৈছ তেন্তে অহা ৰবিবাৰে শ্বিলং যোৱাটো ফিক্স নে কি ক ডান ঘৰখন পলকতে ভাঙি গ'ল কি যে বিধাতাৰে মায়া কি সান্নিধ্য আজিকালিচোন দেখাই নাপাওঁ সি আজিকালি ঘৰতে সোমাই থাকে টকা পইচা নাই যে পাৰ্টি ক'ৰ পৰা কৰিব হয় সেইজনে ময়ে সান্নিধ্য এইবাৰ বনাম বুৰ্বক নহ'লে এই সমাজখনে মোক জীয়াই থাকিব নিদিব আম পাতা লৰে চৰে ওলাই আহক সোনকালে আমি গ'লো আগবাঢ়ি পিছত চালি নাপো বিচৰি আম পাতা লৰে চৰে ওলাই আহক সোনকালে আমি গ'লো আগবাঢ়ি পিছত চালি নাপো বিচৰি আম পাতা লৰে চৰে ওলাই আহক সোনকালে আমি গ'লো আগবাঢ়ি পিছত চালি নাপো বিচৰি আম পাতা লৰে চৰে ওলাই আহক সোনকালে আমি গ'লো আম পাতা লৰে চৰে ওলাই আহক সোনকালে আমি গ'লো আগবাঢ়ি পিছত চালি নাপো বিচৰি আম পাতা লৰে চৰে ওলাই আহক সোনকালে আমি গ'লো ঐ আমাৰ যে এই সান্নিধ্য হঠাৎ ইমান পৰিৱৰ্তন কিন্তু কেনেকৈ মই কথাটো মন কৰিছোঁ মোৰ বোধ হয় নিশ্চয় সি 2 নম্বৰী ব্যৱহাৰ কৰি আছে মই নহয় কিন্তু অঁ আমি তাৰ ওপৰত অলপ চকু দিব লাগিব তেতিয়াহে ওলাই পৰিব উৰহী গছৰ উৰটো শুনকচোন আপোনাক এটা কথা সুধিব লাগিছিল দাদা যোৱা 2 দিনমান আগত ল'ৰা এটা ঠেলা এখন লৈ আহিছিলে নেকি ল'ৰাটো অহা নাছিল এজনী মাইকী মানুহে আহিছিল ঠেলা এখনত মৃতদেহ এটা আৰু আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ তাৰপিছত ক'ত গ'ল আমিতো নাজানো কিবা হৈছে নেকি নাই একো হোৱা নাই আচলতে তেওঁ মহিলা নহয় আমাৰ লগৰে হয় তেওঁৰ দেউতাক ঢুকোৱাৰ পিছত টকা পইচাৰ অভাৱৰ কাৰণে তেনেকুৱা উপাৰ্জনৰ পথ এটা বাছি ল'বলগীয়া হৈছিল আমি তেওঁক বিচাৰিহে আছোঁ ঠিক আছে দাদা আমি আহিছোঁ নেকি? যদি কিবা খবৰ পাই আমাক জনাব ঠিক আছে বাৰু মই জনাম তোমালোকক বিৰাট ভাগৰ লাগিছে বৰ জামেলা দেই এইবিলাক গম পাইছনে নাই আজি কিন্তু তামান ভাল লাগিল ধুনীয়া লাগিল দেই তাকেই মানুহ বুৰ্বক থাকে দেই আৰু
আম পাতা লৰে চৰে ওলাই আহক সোনকালে আমি গ'লো আগবাঢ়ি পিছত চালি নাপো বিচৰি আম পাতা লৰে চৰে ওলাই আহক সোনকালে আমি গ'লো আগবাঢ়ি পিছত এই ৰ'বাচোন ৰ'বা মানুহ কেনেকৈ ঘূৰিব পাৰিব খুজিছ বিপ্লৱ আহা এইফালে আহা ধৰিব লাগে এইবিলাক কি কৰিছে আপোনালোক কি হৈছে মই সেইদিনা দেখিছোঁ দুজন ল'ৰা বিচাৰি আহিছিল এওঁ এইবিলাক ভণ্ডামি কৰি আছে মই মানুহৰ মত শুনি আছো এইবোৰ ভণ্ডামি কৰিবলৈ আহিছে মানুহক ঘূৰিব কৰিবলৈ আহিছে কি এইবোৰ মাৰিব লাগে খাই দিয়া কি হ'ল তুমি কৰি মানুহক ঘূৰিবলৈ আহিছা হা দাদা ৰ'বচোন এনেকুৱা নকৰিব ৰ'ব মই কৈ আছো আপোনালোকক আৰে দাদা মোৰ কথা শুনক প্লিজ দাদা মোৰ কথা শুনক কি হৈছে ৰ'বাচোন শুনি লওক কি হৈছে আপোনালোকে ভবা ধৰণত মই নহয় ঢুকাই থাকিলে বহুত টকা পইচা মোৰ হাতৰ পৰা গ'ল ভাল লাগিল পিছতে মই সেইকাৰণে এইবিলাক কৰিব লগা হ'ল মই আচলতে এনেকুৱা মানুহ নহয় আপোনালোকে মোক ভুল বুজিছে এইবোৰ কাম কৰি পেলাই সমাজখনক দুৰ্বল বনাবলৈ আহিছা বেলেগ ৰাস্তা বিচাৰি নাপালা হ'ব দাদা তেওঁৰ হৈ আমিয়ে ক্ষমা বিচাৰিছোঁ আচলতে আমাৰ ভাল বন্ধুহে আছিল ঘৰৰ পৰিৱেশৰ কাৰণেহে এনেকুৱা ৰূপ ল'বলগীয়া হৈছে ভৱিষ্যতে আৰু এনেকুৱা কাম নকৰে আমি ক্ষমা বিচাৰিছোঁ আজিৰ পৰা আমাৰ লগতে থাকিব তেওঁ সান্নিধ্য ব'ল এইবোৰ বাদ দে আমি একেলগে কাম কৰিম চিঙিল বান্ধোন অতিহে পাহাৰ মায়া মোহেৰি হলো যাযাবৰ নেজানো আজি বেদনাত দহি সকলো মাথো চাই ভাঙি গ'ল এতিয়া এনেদৰে একাংশই খং ঘটাৰ বাবে এনে সহজ পথ লয় গতিকে এনে মানুহৰ পৰা আপুনিও সাৱধান থাকক আৰু সতৰ্ক থাকক যাতে আপোনাকো ঠগাব নোৱাৰে